ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ বাবে আজি অসমীয়া বিষয়ৰ দুটামান ৰচনা আগবঢ়াবলৈ ওলাইছো। তো প্ৰথম ৰচনাটো আছিল বিজ্ঞানৰ অৱদান আৰু দ্বিতীয়টো হ'ব প্ৰিয় সাহিত্যিক, অৰ্থাৎ আমি ইয়াতে লিখিছিলো লক্ষ্মীনাথ বেজবৰুৱা। সো প্ৰথমটো বিজ্ঞানৰ অৱদান দিয়া আছে। প্ৰথমত বিজ্ঞানৰ উপকাৰিতা আৰু অপকাৰিতা, ইয়াতে আৰম্ভণি দিয়া আছে। চোৱা, এইটো আৰম্ভণি। মই লাহে লাহে দেখাই যাওঁ, তোমালোকে স্ক্ৰীনশ্বট কৰি লৈ ভালকে লিখিব পাৰিবা। চোৱা, তাৰ পিছত আছে বিজ্ঞানৰ অৱদান। এইটো বিজ্ঞানৰ অৱদান। পেৰা ৱাইজ দিয়া আছে, তোমালোকে ভালকে স্ক্ৰীনশ্বট কৰি লৈ লাহে লাহে লিখিব পাৰিবা, অসুবিধা নাই। তাৰপিছত আছে অপকাৰ। এইটো শেষত সামৰণি আহি গ'ল। এইটো সামৰণি। আৰু এটা দিয়া আছিল, মই কি কৈছিলো, লক্ষ্মীনাথ বেজবৰুৱা প্ৰিয় সাহিত্যিক। চোৱা, আৰম্ভণি ইয়াতে দিয়া আছে। তাৰপিছত আমি পাম ইয়াতে জন্ম, এইটো দিয়া আছে। ইয়াৰ পৰা লিখিব পাৰিবা। তাৰপিছত আছে শিক্ষা দীক্ষা। তাৰপিছত কৰ্মজীৱন। প্ৰায় শেষ হ'ল, সামৰণি আহি পালোই আৰু। শেষত মৃত্যু দিয়া আছে, এইটো লিখিলে শেষ হৈ যাব। তো ছাত্ৰ ছাত্ৰীসকল, শেষ হ'ল। তোমালোকে ধুনীয়াকৈ স্ক্ৰীনশ্বট কৰিবা আৰু লিখিবা, ভালকে লিখি পেলাই তোমালোকে পৰীক্ষা দিয়া। আৰু মই ক্লাছ 9 আৰু 10 মেথছ আৰু ছায়েন্সৰ দুয়োটাৰে MCQ দি আছো। ক্লাছ 10 বাবে দিছো কেইটামান, 3টা চেপ্টাৰৰ হৈ গৈছে আৰু বাকীবোৰ দিম। গতিকে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু শ্বেয়াৰ কৰিবা, লাইক কৰিবা। গতিকে আজি ইমানেই।